নমস্কাৰ বন্ধুসকল, তেন্তে আজি আমি যি পাঠ 11 ব্ৰহ্মপুত্ৰ পাঠটি, এই পাঠটিৰে কুৱেশ্যন এনচাৰসমূহ আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। এই ভিডিঅ'টোত আপুনি এইবোৰ যি প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আপোনালোক ধুনীয়াকৈ পাই যাব। তেন্তে ভিডিঅ'টো অন্তিমলৈকে চাই থাকক। ইয়াত আপোনালোকে দেখিব পাইছে, ইয়াত প্ৰশ্নসমূহ, য'ত ক নম্বৰ প্ৰশ্নটো আছে, অসমৰ প্ৰধান নদীখনৰ নাম কি? তেনেকৈয়ে আপোনালোকৰ প্ৰশ্নবিলাক, পাঠৰ প্ৰশ্নবিলাক, সকলো প্ৰশ্নৰ উত্তৰসমূহ আমি দিবলৈ চাম। তেন্তে প্ৰথম প্ৰশ্নটো আছে, অসমৰ প্ৰধান নদীখনৰ নাম কি? তেন্তে উত্তৰত লিখিব লাগিব, অসমৰ প্ৰধান নদীখনৰ নাম ব্ৰহ্মপুত্ৰ। আপোনালোকে পজ কৰি, ভিডিঅ'টো পজ কৰি পিনি ধুনীয়াকৈ লিখি ল'ব। এইবোৰ আপোনাৰ পাঠৰে প্ৰশ্নসমূহ হয়, যাৰ উত্তৰসমূহ মই দি আছোঁ। আৰু খ নম্বৰ প্ৰশ্নটো আপুনি দেখিব পাৰিছে, কৈছে যে এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? তেন্তে এই নদীখনক বুলি কওঁতে ব্ৰহ্মপুত্ৰ নদীখনক বুজোৱা হৈছে। তেন্তে উত্তৰত লিখা আছে, পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ নদীক নদ বুলি কোৱা হয়। পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ নদীক নদ বুলি কোৱা হয়। ইয়াৰ কাৰণটো হৈছে, কাৰণ ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ। ব্ৰহ্মাৰ পুত্ৰ হোৱা বাবে এই নদীক নদ বুলি কোৱা হয়। ইয়াত যেনেদৰে লিখা আছে, আপোনালোকে ধুনীয়াকৈ প্ৰশ্নটো পৰীক্ষাত লিখিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? তেন্তে নদী যিখন আছে, এইটো ক'ৰবাৰ পৰা ওলাবই লাগিব, যাতে পানীটো আহে। তেন্তে উত্তৰত হ'ব, ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। মানস সৰোবৰৰ পৰা ওলাইছে। এই প্ৰশ্নটো কেৱল এই ক্লাছতে নাহে, আনকি 7, 8, 9, 10তো কেতিয়াবা আহি যায়। তেন্তে এই প্ৰশ্নটো অতি জৰুৰী আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোক এই প্ৰশ্নটো চাই যাবা। ঘ নম্বৰ প্ৰশ্নটো হৈছে, অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো? তেন্তে ব্ৰহ্মপুত্ৰ নদীখনৰ আৰু অন্য কিছুমান নাম আছে, যি আমাৰ অসমত ব্যৱহাৰ কৰা হয়। তেন্তে উত্তৰত সেই নামবিলাক লিখিব লাগিব। তেন্তে উত্তৰত লিখিব লাগিব, অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন লুইত, মহাবাহু ব্ৰহ্মপুত্ৰ, বুঢ়া লুইত নামেৰে জানো। ঠিক তেনেদৰে ঙ নম্বৰ প্ৰশ্নটো হ'ব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি? তেন্তে উত্তৰত হ'ব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম মাজুলী। ইয়াত নদী দ্বীপ বুলি কৈছে, সাগৰৰ দ্বীপ বুলি কোৱা নাই। আৰু নদী দ্বীপ যি আমাৰ মাজুলী, সেয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব, ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি কি পোৱা যায়? তেন্তে আমি লিখিম উত্তৰত, ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। শিহু অৰ্থাৎ আই থিংক ডলফিন হ'ব পাৰে। অৱশ্যে ই বৰ্তমান লুপ্তপ্ৰায় হৈছেগৈ, অৰ্থাৎ বৰ্তমান সময়ত নাপায়। তেন্তে উত্তৰত এনেদৰে লিখি ল'ব, আপোনালোকে কপি পেষ্ট অৰ্থাৎ লিখি ল'ব পাৰে। আৰু দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে? তেন্তে আমি উত্তৰত কি লিখিম চাওঁ ব'লা। তেন্তে উত্তৰটো হ'ব, বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ভাগ ওফন্দি উঠে। অৰ্থাৎ বাৰিষা সময়ত ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠে। উত্তৰসমূহ এনেদৰে লিখিব, যেনেদৰে আছে। তাৰ পিছত আকৌ কেইটামান প্ৰশ্ন দি থোৱা আছে, মই পঢ়ি দিছোঁ, আপোনালোকে লিখি ল'ব। প্ৰথম প্ৰশ্নটো আছে, ব্ৰহ্মপুত্ৰৰ নদীৰ উপনৈবোৰৰ নাম লিখা। তেন্তে উপনৈবোৰ হৈছে এনে কিছুমান নৈ, যি ব্ৰহ্মপুত্ৰ নদীখনৰ পৰা ফাটি ওলাই আহিছে। তেন্তে উত্তৰত লিখিম, ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰ হ'ল সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰালী, মানাহ, পাগলাদিয়া, আই নদী আদিয়েই প্ৰধান। আৰু কিছুমান উপনৈ আছে, কিন্তু ইমান আপোনালোকে লিখি দিলেও সম্পূৰ্ণৰূপে নম্বৰটো পাই যাব। খ নম্বৰ প্ৰশ্নটো হ'ব, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম লিখা। উত্তৰত লিখিম, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম হ'ল ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ। আচলতে ডাঙৰ ডাঙৰ নগৰসমূহ পানী থকা ঠাইতে উঠি আহে, অৰ্থাৎ নৈৰ পাৰতে উঠি আহে। তেন্তে ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ এইবোৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে গঢ়ি উঠা কিছুমান নগৰৰ নাম হয়। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চাওঁ,
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা। তেন্তে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম হ'ল শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু। এই তিনিটা হৈছে দলঙৰ নাম যি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। তাৰ পিছত বন্ধুসকল অন্য এটা প্ৰশ্ন আছে য'ত কোৱা হৈছে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা। তেন্তে তাতে উত্তৰবিলাক দেখুৱাই থোৱা আছে। উত্তৰটো দীঘলীয়া আছে কিন্তু ধুনীয়াকৈ লিখি ল'ব। আৰু মই উত্তৰবিলাক পঢ়ি নাযাওঁ, ধুনীয়াকৈ স্ক্ৰীণত শ্ব' কৰি যাম, আপোনালোকে ধুনীয়াকৈ প'জ কৰি পিনি লিখি ল'ব। যদি মই সকলো প্ৰশ্নৰ উত্তৰসমূহ কৈ যাম তেন্তে ভিডিঅ'টো দীঘলীয়া হৈ যাব। সেইবাবে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো প'জ কৰি প্ৰশ্নৰ উত্তৰসমূহ লিখি ল'ব। ধন্যবাদ। Yeah. Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. I'm alone, I'm alright. It's so cold outside. I'm alone.